কাতিবোৰ কেনেকুৱা লাগিছে মনবিলাক দৌৰে ভগৱানে মংগল কৰক দৌৰে কেনেকুৱা লাগিছে ভাল লাগিছে না বহুত ভাল লাগিছে না আজি ঘৰে ঘৰে থকি খাই ঘূৰি ফুৰা আৰু ধানৰ ঘৰত চাকি দিয়া ইমান এটা ধুনীয়া পৰিৱেশ মোৰ হ'ল গতিকে গাইজ ইমান দেখাব লাগে ইমান দেখাব নোৱাৰিম ৭০ ঘৰ মানুহ বহুত লম্বা ভিডিঅ' হৈ যাব গতিকে মই যিখিনি পাৰি সেইখিনি দেখাম আৰু তথাপিও গাইজ ১০-১৫ বাৰ মানুহ ঘূৰিলো আৰু যাব নোৱাৰোঁ ছোৱালীৰো গা বেয়া যাব নোৱাৰোঁ আৰু গাইছে এটা কথা কালি আমাৰ গাঁৱৰ ঘৰে ঘৰে প্ৰত্যেক ঘৰে ঘৰে দালিৰ অভাৱ নাই কাৰণ আজি ৮০-৭০ ঘৰ মানুহৰ যিবিলাক বুট পাব সেইবিলাকে দালি বনাব এভেইলেবল দালি কালি বুটৰ দালি গাইজ বুটৰ দালি কালি আমাৰ গাঁৱত আপোনালোকৰো গাঁৱত আছে নেকি গাইজ জনাবচোন তো গাইজ ফাইনেলি ঘৰে ঘৰে ঠগি খাই মই আহিলোঁ বহুত ভাগৰ লাগি গ'ল বহুত ঠগি খালোঁ আমি গাইজ ভৰিৰ বিষ উঠি গৈছে আমাৰ জানুৰ সেইকাৰণে আধাৰ পৰা ঘূৰি আহিলোঁ বহুত খালোঁ ঠগি আমি দিওঁ কিন্তু এৰ চৰ্দি লাগি আছে ইমান ভালো নহয় আকৌ ঘূৰি আহিলোঁ গাইজ বেয়া নাপাব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব এতিয়ালৈকে বাই 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 গুড নাইট Happy birthday,